মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ এখনি ৰচনা। ৰচনাখনিৰ নাম হ'ল অসমৰ জাতীয় উৎসৱ বিহু। অসমৰ জাতীয় উৎসৱ বিহু। আৰম্ভণি বিহু অসমীয়া জাতীয় উৎসৱ। বিহু বুলিলে অসমীয়াৰ মন প্ৰাণ নাচি উঠে, আনন্দ উল্লাহে নধৰা হয়। বিহুৰ মাজত অসমীয়া জাতিৰ আচাৰ বিচাৰ, সভ্যতাৰ সংস্কৃতিৰ প্ৰতিফলন হয়। বিহুৰ মাজেদিয়ে অসমীয়া জাতিৰ জাতীয় জীৱনৰ সজীৱ চিত্ৰ প্ৰকাশ পায়। বৰ্ণনা বিহু তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। বহাগ বিহু বা ৰঙালী বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই বহাগ বিহু আৰম্ভ হয় আৰু অসমীয়াৰ নতুন বছৰ আৰম্ভ হয়। বহাগৰ প্ৰথম দিনাৰ পৰা এই বিহু 7 দিনলৈ চলে। এই বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা ৰাতিপুৱাই গৰুৰ মূৰত আৰু শিঙত সৰিয়হৰ তেল সানি নৈ বা পুখুৰীলৈ খেদি নিয়ে। দীঘলতি মাখিয়তীৰে কোবাই গা ধুৱায় আৰু লাও বেঙেনা খাবলৈ দিয়ে। সন্ধিয়া নতুন পঘাৰে গৰু বান্ধে। দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা ৰাতিপুৱাই গা পা ধুই বয়সীয়ালসকলে নামঘৰত নাম গায়। সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়। মৰমৰ চিন স্বৰূপে প্ৰিয়জনক বিহুৱান গামোচা উপহাৰ দিয়ে। আত্মীয়ৰ সৈতে জা জলপান খায়। ডেকাসকলে ৰাতি ঘৰে ঘৰে হুঁচৰি গায় আৰু দিনত মুকলি পথাৰত ডেকা গাভৰুৱে দল বান্ধি ঢোল পেঁপাৰে বিহুগীত গায় আৰু নাচে। ঢোল পেঁপা গগনাৰ মাতে সকলোকে মতলীয়া কৰি তোলে। সকলোৱে ৰং ধেমালিৰে বিহুটিক আদৰে। সেয়ে এই বিহুক ৰঙালী বিহু বোলে। কাতি বিহু বা কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত এই বিহু পালন কৰা হয়। এই বিহুত বেছি উলহ মালহ ভোগ প্ৰাচুৰ্য নাথাকে, কাৰণ কৃষকৰ ভঁৰাল উদং হৈ থাকে। সেয়ে এই বিহুক কঙালী বিহু বোলে। এই বিহুত কৃষকে ধাননিত আকাশ বন্তি জ্বলায় আৰু তুলসীৰ তলত শৰাই আগবঢ়াই বন্তি জ্বলাই নাম গায়। গোটেই কাতি মাহটোৱে গধূলি নাম প্ৰসংগ কৰে। মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত এই বিহু আয়োজন কৰে। এই বিহুত কৃষকৰ শস্য চপোৱা শেষ হয়। সকলোৰে ঘৰত খোৱা বস্তুৰে উভৈনদী হৈ থাকে। ঘৰে ঘৰে লাড়ু, পিঠা, সান্দহ, চিৰা, নানা ধৰণৰ খোৱা খাদ্য এই বিহুত তৈয়াৰ কৰে। সকলো বস্তুৰে প্ৰয়োগৰ বাবে এই বিহুক ভোগালী বিহু বোলে। এই বিহুৰ আগদিনা উৰুকা। উৰুকাৰ দিনা সকলোৱে মিলিজুলি ভোজ ভাত খায় আৰু ডেকাসকলে নিশা ভোজ ভাত খাই নৰা বা কাঠ বাঁহেৰে মেজি সাজে আৰু ৰাতি ন পুৱাওঁতেই গা পা ধুই জুই লগাই দিয়ে। সকলোৱে মেজিৰ জুই পুৱাই অগ্নি দেৱতাক সেৱা জনায়। এই বিহুত সৰুৱে ডাঙৰক সেৱা জনাই ডাঙৰৰ পৰা আশীৰ্বাদ লয়। সকলোৱে জা জলপান খাই আত্মীয়কো খুৱায়। এই বিহুত কণী যুঁজ, কুকুৰা যুঁজ আদি অনুষ্ঠিত কৰা হয়। সামৰণি: বিহুৰ জৰিয়তে কৃষিভিত্তিক অসমীয়া জাতিৰ কলা-কৃষ্টি সুন্দৰ কলাত্মক ৰূপত প্ৰকাশ পায়। বিহু অসমীয়াৰ প্ৰাণ, জাতীয় ঐক্য, শান্তি, শক্তি আৰু মুক্তিৰ